নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিয় দৰ্শকসকলে মই স্বাগতম জনাইছোঁ মহাত্মা দল ইউটিউব চেনেললৈ। এতিয়া আপোনালোকৰ মাজলৈ অতি গুৰুত্বপূৰ্ণ খবৰ এটা লৈ আহিছোঁ। গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ জিহান হক নামৰ এগৰাকী 11 শ্ৰেণীৰ ছাত্ৰ এজন সন্ধানহীন বুলি এতিয়ালৈকে জানিব পাৰিছোঁ। জানিব পৰা মতে এতিয়া গোলাঘাটৰ আৰক্ষীৰ তদন্ত চলি আছে। ৰাতিপুৱাতে বিদ্যালয়লৈ বুলি ওলাই গৈছিল জিহান হক। কিন্তু বিদ্যালয়ৰ শ্ৰেণীকোঠাত গৈ উপস্থিত নহ'ল জিহান হক। শ্ৰেণীকোঠাত নথকাৰ পাছতহে তেতিয়া এই খবৰ পৰিয়ালৰ লোকে লাভ কৰে। তাৰ পিছত আচৰিত হৈ পৰে পৰিয়ালৰ লোক।